অকণমান চিম্পলত ৰাখিছোঁ কাপোৰযোৰ যাতে প্ৰথমখন থালি চাকিৰ থালি ৰেডি হৈ গ'ল চাৰিওফালে লগাই দিব আৰু এই সময়খিনি এইকাৰণেই ভাল লাগে টাইমটো পাৰ হৈ গৈছে মই অকণমান লেট আছোঁ এইবাৰ গ্ৰীণ ৰুমটো দেখিছে কাষেৰে এতিয়া বাৰু দেখুৱাব পৰা অৱস্থাত নাই ভিতৰলৈ গৈ এই ৰুমটোতে আমি ভাওনাৰ ৰিহাৰ্চেল কৰিছিলোঁ আৰু এতিয়া মই আহিলোঁ আইতাৰ ওচৰলৈ আইতা একেবাৰে বাহিৰত বহি ৰৈয়ে আছে যি সময়খিনি আচলতে খুব ভাল লাগে প্ৰতি বছৰে খাবলৈ মানে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিবলৈ প্ৰথমে মাইনা আৰু মই বহি ল'লোঁ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মৃদু ওপন চেনেলৰ আন এটি নতুন ভ্লগ ভিডিঅ'লৈ বহু দিনৰ মূৰত পুনৰ এটি নতুন মানে লং ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ এটি বিশেষ দিন যাৰ বাবে বনাবলৈ আৰম্ভ কৰিছোঁ অকণমান পিছত মই ক'ৰবালৈ যাম আৰু সেইবাবে ভিডিঅ'টো আৰম্ভণিটো কৰি থ'লোঁ অকণমান পিছত ওলামেই আৰু কাপোৰ চাপোৰ একদম ৰেডি কৰি থৈছোঁ আজিও যাম আৰু অহাকাইলৈও যাম এতিয়া প্ৰায় আবেলিয়ে হ'ব হ'ল আৰু মই সন্ধিয়া যাম আৰু অহাকাইলৈতো পুৱাৰ পৰাই দেখি থাকিব কিবা কিবি গতিকে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইবাবে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ আৰু ক'ত যাম সেইটো হৈছে মানে অহাকাইলৈ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আৰু সেই দিনটো বকো শংকৰদেৱ নামঘৰত খুব ধুমধামেৰে উদযাপন কৰা হয় প্ৰতি বছৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু মই তালৈকে যাম অকণমান হেৰি কৰি থৈছোঁ গামোচা এইযোৰ কাপোৰযোৰ এনেকুৱা যিহেতু বতৰটো বেয়া সেমেকা বতৰ গতিকে অকণমান চিম্পলত ৰাখিছোঁ কাপোৰযোৰ যাতে লেতেৰা হ'লেও পটকৈ ধুই দিব পাৰোঁ আৰু এয়া মই আহি পালোহি নামঘৰ আৰু এয়া আপোনালোকক প্ৰথমৰ পৰা দেখুৱাই দিছোঁ মই পিছে একেবাৰে সোনকালে আহিলোঁ নেকি ভিতৰত কোনো তেনেকৈ আহিয়ে পোৱা নাইহি হ'লেও ব'লক ভিতৰলৈ সোমাই যাওঁ আৰু এতিয়া যিহেতুকে চাকি বন্তি জ্বলোৱা হ'ব গতিকে কলগছবোৰ এনেধৰণে ৰাখি থোৱা হৈছে আৰু অকণমান পিছত গোটেই উজলি উঠিব একদম চাকিৰ পোহৰেৰে আৰু এইফালে হৈছে এয়া গুৰু আসন প্ৰথমে এবাৰ সেৱা জনাই লওঁ আৰু তাৰপিছতে চাকিৰ কামখিনিত লাগি যাম আৰু এইফালে এনেধৰণে চাকিবোৰ ৰাখি থোৱা হৈছে এখন ডলাও ৰখা হৈছে এতিয়া চাকিবোৰ সজাই লওঁ ৰ'বক এতিয়াও তেনেধৰণে কোনো আহি পোৱা নাই অকণমান পিছত চাগে আহি পাব মই মোৰ ভাগৰখিনি কৰি লওঁ আৰু এয়া মোৰ প্ৰথমখন থালি চাকিৰ থালি ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াত তেল আৰু শলিতাখিনি দি লওঁ আৰু এয়া মোৰখিনি ৰেডি হৈ গ'ল আৰু এইফালেও বহুখিনি মানুহ আহি পালে আৰু এতিয়া তেওঁলোকেও ধুনীয়াকৈ লাগি ভাগি আছে সকলোৱে মিলি এতিয়া চাকিবোৰ জ্বলোৱা হ'ব আৰু প্ৰথমে এইফালে আজিৰ বিশেষ অতিথিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰোৱা হ'ল আৰু তাৰপিছত এতিয়া বাকী আমি চাৰিওফালে চাকিবোৰ জ্বলাই দিম আমি বাৰু বাহিৰৰ কলগছত চাকিবোৰ জ্বলালোঁ আৰু এতিয়া খুৰীহঁতে ভিতৰৰ মানে নামঘৰৰ চাৰিওফালে চাকিবোৰ এনেধৰণে লৈ গৈ আছে আৰু চাৰিওফালে লগাই দিব আৰু এই সময়খিনি এইকাৰণেই ভাল লাগে সকলোৱে মিলি জুলি সকলোবোৰ কাম কৰে যে গোটেই বছৰজুৰি আমি এই দিনটোৰ কাৰণে ৰৈ থাকোঁ খুব ভাল লাগে এনেকুৱা পৰিৱেশবোৰ আৰু এতিয়া এয়া বাপসকলে নাম প্ৰসংগ কৰিব আৰু বাপসকলৰ ভিতৰত পিছে আমাৰ দেউতাও আছে তাতেই বহি আছে আৰু এয়া সকলোৱে চাকি বন্তি জ্বলাই ইয়াত বহিছে আৰু এতিয়া নাম প্ৰসংগ শুনিব গতিকে আজিলৈ ইমানেই আৰু অহাকাইলৈ লগ পাম দেই আজি হৈছে দ্বিতীয়টো দিন মানে আজি মেইনলি শংকৰদেৱৰ জন্মোৎসৱ মানে আজি তিথিটো আজি হয় কিন্তু ইয়াত যিহেতুকে দুদিনীয়াকৈ উদযাপন কৰা হয় গতিকে যোৱাকালিৰখিনি কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ সন্ধিয়াৰ আৰু এতিয়া পূৰা ৰেডি এতিয়া পতাকা উত্তোলন হ'ব টাইমটো পাৰ হৈ গৈছে মই অকণমান লেট আছোঁ এইবাৰ প্ৰতি বছৰে পতাকা উত্তোলনত গৈ পাওঁ কিন্তু এইবাৰ চাওঁ কি হয় কাৰণ অকণমান মোৰ দেৰি হৈছে টাইমটো অকণমান খেলি মেলি দেউতা অলৰেডি গ'লে আৰু এতিয়া মানে যাব ওলালোঁ ৰেডি হৈছোঁ আৰু বাকীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেখুৱাই গৈ থাকিম একেবাৰে চিম্পল মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ যিহেতুকে সেৱা কৰিব লাগিব তাত নামঘৰলৈ যোৱা কথা গতিকে চিম্পল কাপোৰ পিন্ধিলে ভাল লাগে নহয় জানো গতিকে ব'লক এতিয়া আজিৰখিনি দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু এতিয়া মই একদম ৰেডি বাছ গ'লেই হ'ল আৰু ব'লক গৈ থাকিম কিবাকৈ আহি পাইছোঁ একদম পূৰা ৰেডি হৈ আছিলে মই আহিয়ে ধাম ধুম লাইনত সোমাই গ'লোঁ আৰু এতিয়া সকলোৱে ধুনীয়াকৈ লাইন পাতি থিয় হৈ আছোঁ পতাকা উত্তোলন হ'বই আৰু আমি গাম বৈষ্ণৱী পতাকাৰ উজ্জ্বল ক্ৰান্তি বিৰাজে বিশ্বত বিমল শান্তি এই গীতটিৰে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈ গ'ল
আৰু এই গীতটি আচলতে সৰুৰ পৰাই যেতিয়াৰ পৰা মনত আছে এই অনুষ্ঠানটোত গাই আহি আছোঁ আৰু এতিয়া পতাকা উত্তোলনৰ পিছত এতিয়া মই আপোনাক অকণমান পিছলৈ লৈ যাব বিচাৰিছোঁ মানে আগৰ বছৰবোৰলৈ এই ষ্টেজখন যে দেখিছে এই ষ্টেজখনত আচলতে আমাৰ সকলোৰে বহুত স্মৃতি আছে এই ষ্টেজখনত আগতে শংকৰ উৎসৱ বুলি ক'লে ইয়াত বিভিন্ন কাৰ্যসূচী হয় বৰগীত লোকগীত আৰু আমি সেইবোৰত অংশগ্ৰহণ কৰোঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আৰু এই যে গ্ৰীণ ৰুমটো দেখিছে কাষেৰে এতিয়া বাৰু দেখুৱাব পৰা অৱস্থাত নাই ভিতৰলৈ গৈ এই ৰুমটোতে আমি ভাওনাৰ ৰিহাৰ্চেল কৰিছিলোঁ পাৰিজাত হৰণ নাটখন কৰিছিলোঁ আৰু মই তাত আছিলোঁ সূত্ৰধাৰ গতিকে এই ঠাইখিনি দেখিলে মোৰ বহুত মানে আগৰ কথা কিছুমান মনত পৰি যায় বহুত ধুনীয়া ধুনীয়া স্মৃতি লুকাই আছে এই ষ্টেজখন আৰু এই গ্ৰীণ ৰুমটোৰ আঁৰত কিন্তু সেই সময়ত আমাৰ হাতত স্মাৰ্টফোন নাছিলে বা কেমেৰা নাছিলে গতিকে সেইবোৰ কেপচাৰ কৰি ৰাখিব নোৱাৰিলোঁ আৰু এতিয়া বাহিৰত অনুষ্ঠানসমূহ হয় এতিয়া পিছে ইমান বেছি প্ৰগ্ৰেমবোৰত থকা নহয় বাৰু যি হওক এতিয়া মই ওলালোঁ আইতাহঁতৰ ঘৰলৈ যিহেতু এতিয়া ভাগৱত শোভাযাত্ৰা হ'ব আৰু তালৈকে অকণমান সময় আছে কিছু লোক আহি পোৱা নাই তেওঁলোকৰ বাবে ৰৈ থকা হৈছে আৰু এতিয়া মই আহিলোঁ আইতাৰ ওচৰলৈ আইতা একেবাৰে বাহিৰত বহি ৰৈয়ে আছে যিহেতু এতিয়া আইতা যাওঁ বুলি ক'লেকো যাব নোৱাৰে গতিকে ইয়াতে বহি চাই আছে বাহিৰত কি হৈছে কি নাই মই বোলে আইতাকে এবাৰ মাত লগাই আহোঁ আৰু এইফালে হৈছে খুৰাৰ ছোৱালী কাদম্বৰী তাইক দেখি মোৰ সৰুকালৰ কথা মনত পৰি গ'ল আমিও একদম তেনেকুৱা মান বয়সৰ পৰাই মেখেলা চাদৰ পিন্ধি এই অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰি আহিছোঁ গতিকে তাইক অকণমান ৰাখি থ'লোঁ আমাৰতো তেনেকুৱা স্মৃতি একো নাথাকিলেই আৰু তেনেধৰণে আইতাহঁতৰ লগত কিছু সময় কথা বতৰা পাতি মই অকণমান ৰাস্তালৈ বুলি ওলাই আহিলোঁ মাৰ লগত আৰু এইফালে এয়া শোভাযাত্ৰাৰ আৰম্ভণি হৈয়ে গ'ল আৰু এতিয়া আমি সেৱা কৰিবলৈ ৰ'ব লাগিব মানে অকণমান আগৰ পৰা ঘূৰাই অনা হ'ব প্ৰত্যেকৰে ঘৰে ঘৰে যিহেতুকে যোৱা হয় মানে ঘৰৰ পদূলিলৈকে গতিকে এই সময়খিনি আমাৰ সকলোৰে কাৰণে বহুত সৌভাগ্যৰ সময় আৰু সেইখিনিৰ কাৰণে সকলোৱে ৰৈ থাকে আৰু এতিয়া এইফালে সকলোৱে এনেধৰণে সাজু হৈছে আৰু এই সময়খিনি আচলতে খুব ভাল লাগে প্ৰতি বছৰেই আৰু এইফালে আমাৰ খুৰীহঁতে মানে আমাৰ অৰিজিন ঘৰৰ সন্মুখতে আমি সেৱা কৰোঁ একেলগে আইতাহঁতৰ লগত আৰু সেয়া এতিয়া খুৰীহঁতে চাকি বন্তি জ্বলাই আছে আৰু গামোচাখন এতিয়া পাৰিব আৰু সেই গামোচাখনৰ ওপৰতে চাকি বন্তি যিখিনি আছে ৰখা হ'ব আৰু তাৰ ওপৰেৰে ভাগৱতখন লৈ যোৱা হ'ব আৰু সেই গামোচাখনত ভাগৱতখনৰ আশীষখিনি ৰৈ যাব বুলি বিশ্বাস আছে আৰু আমি তাত সেৱা জনাম নিৰ্মালি ল'ম বাকী চাই থাকক আপোনালোকে আৰু এয়া ভাগৱতখন এতিয়া আগৰ পৰা ঘূৰাই মেলি লৈ অনা হৈছে আৰু এইফালেও এতিয়া চাকিখিনি যোগাৰ কৰা হৈছে বহুত বেছি বতাহ দিছে গতিকে অকণমান ষ্ট্ৰাগল হৈছে চাকিটো জ্বলাওঁতে এইটো হ'ল জোনমালা আৰু এইটো হ'ল উৰ্বশী আৰু এওঁলোক দুজনাৰ নাম দুটা শুনিলেনে উৰ্বশী আৰু জোনমালা হেনো আৰু সিহঁত দুইটাৰে চাগে খুব ভোক লাগিছে গতিকে প্ৰত্যেকেই মানে যোনে যি পাৰিছে ব্ৰেড বন সিহঁতক দি আছে কলো দিছে আৰু সিহঁতে ধুনীয়াকৈ খাইছে দেখি খুব ভাল লাগিছে ইমান ওচৰৰ পৰা দেখিছোঁ যে সিহঁতৰ খোজকাঢ়ি ভোক লাগি গৈছে আৰু আমাৰ সেৱা কৰা হ'ল এইখিনি আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এয়া হৈছে নিৰ্মালী বকুল ফুলৰ মালা আৰু এতিয়া অকণমান ভাগৱতখনৰ পিছে পিছে আমিও যাম সকলোৱে খুব ভাল লাগে তেনেধৰণে অকণমান যাব পাৰিলে প্ৰচেছন আৰু এই শংকৰদেৱৰ জন্মোৎসৱটো বহুত বেছি বিশেষ হোৱাৰ এটা বিশেষ কাৰণ হৈছে সেই দিনকেইটাত আমি আটাইবোৰ মানে আমাৰ ফেমিলিটো বহুত ডাঙৰ আৰু আমি গোটেইবোৰ লগ হওঁ কাজিনছখিনিয়ে হ'ল বা খুৰা খুৰী সকলোৱে লগ হওঁ খুব ভাল লাগে আজিকালি যিহেতু সকলো ব্যস্তই থাকে গতিকে এনেকুৱা দিনবোৰতেই লগ হোৱা হয় নহ'লেতো নহয়েই
আৰু তেনেধৰণে কিছু সময় প্ৰচেছন কৰি মই বাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ড্ৰেছ চেঞ্জ কৰি এতিয়া বাহঁতৰো পদূলিৰে গৈছে ভাগৱতখন, গতিকে তাহাঁতিও ইয়াতে সেৱা কৰিছিলে আৰু এতিয়া আমি আটাইবোৰে ময়ো ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া আমি তাত নামঘৰলৈ যাম, তাতে যিহেতুকে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হয় প্ৰতি বছৰে আৰু খুব ভাল লাগে এই সময়খিনি। আৰু এতিয়া ভাগৱত আহি পোৱাৰ পিছত এনেধৰণে অকণমান সকলোৱে মিলি নাচি বাগি ধেমালি কৰে নামৰ তালে তালে। আৰু তাৰপিছত এতিয়া আমি এইফালে আহিলোঁ খাবলৈ, মানে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিবলৈ। প্ৰথমে মাইনা আৰু মই বহি ল'লোঁ, যিহেতুকে বায়ে একেলগে চবখিনিয়ে খাব নোৱাৰোঁ যিহেতু বাবলা আছে। আৰু এই সিদ্ধ প্ৰসাদটো বহুত বেছি টেষ্টি হয় প্ৰতি বছৰে, আৰু যিহেতু পুৱাৰ পৰা আমি বিশেষ একো নাখাওঁ, গতিকে লগত আছিলে দালি, চব্জি, ভাজি এখন আৰু টক। তেনেধৰণে চিম্পল হয় কিন্তু বহুত বেছি টেষ্টি হয়। আৰু এতিয়া খাই লৈ আমি যাওঁ ঘৰলৈ। বাই বাই।